নমস্কাৰ সকলোকে জুৰিজিয়ান ব্লগ চালে আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক ভালে আছে। মোৰো ভাল। একদম ৰাতিপুৱা উঠিছোঁ, উঠি কিনে এতিয়া গা পা ধুই ঘৰতো চাকি দিলোঁ আৰু এতিয়া যাব ওলাইছোঁ মন্দিৰলৈ, মানে আমাৰ ওচৰৰ শিৱ মন্দিৰলৈ। শিৱ মন্দিৰত চাকি দি ধুনীয়াকৈ আমি কামাখ্যা মন্দিৰলৈ যাবলৈ ওলাম। আৰু কামাখ্যা মন্দিৰলৈ কিহৰ কাৰণে যাম আপোনালোকক সকলোবিলাক মই কৈছোঁ, ভিডিঅ'টো একদম স্কিপ নকৰাকৈ চাই থাকিব। পাই গ'লোঁ কামাখ্যা মন্দিৰ। আচলতে ঘৰতে ভিডিঅ'টো ষ্টাৰ্ট কৰা নহ'ল, এয়া গাড়ী পাৰ্কিং কৰি আছে, গোটেইকেইটা আছে শাহুমাহঁত ভাইটিহঁত। গতিকে মন্দিৰ গৈ পাই আপোনালোকক সকলোবিলাক দেখাইছোঁ। গৈ আছোঁ এতিয়া মন্দিৰলৈ, মাহঁত ধুনীয়াকৈ বাবু ধৰি গৈ আছে। আৰু আজি বতৰটো একদমেই বেয়া, মানে বৰষুণ দি আছে অলপ অলপ। মই ভাবিলোঁ কি চুইটাৰটো নিপিন্ধিলে হ'ব, কিন্তু নাই পিন্ধিব। ফুল আৰু বেলপাত এনেকৈ লৈ ল'লোঁ ধুনীয়াকৈ। হ'ব মায়ে লৈ ল'লে এনেকৈ। আৰু এতিয়া বাবুৰ কাৰণে মানে পুতি এখন লৈ লওঁ। আপোনালোকক হোৱাই নাছিলোঁ। আচলতে মই কামাখ্যা মন্দিৰত কিহৰ কাৰণে আহিলোঁ, মই আহিলোঁ বাবুৰ চুলিখিনি কাটিবৰ কাৰণে। যিহেতু তাৰ জন্মৰ চুলি কটা নাছিলোঁ, এয়া মন্দিৰত কামাখ্যাত আহিছোঁ চুলিখিনি কাটিবৰ কাৰণে। গতিকে এতিয়া চুলিখিনি কাটি লওঁ আৰু এতিয়া যাই আছোঁ, মানে চেণ্ডেল টেণ্ডেল থ'ব লাগিব ধুনীয়াকৈ। এতিয়া গৈ আছোঁ ওপৰলৈ। তোমাৰ আজি চুলিখিনি কি হ'ব? কাটি দিম, চুলি কাটি দিম, চুলি কাটি দিম, তোমাক দিম। কাটবা না চুলি? আজি বেচেৰাটো মানে বহুত দুখ লাগি আছে আমাৰো। তাৰ যিহেতু জন্ম চুলি কটাই নাছিলোঁ, সেইকাৰণে আজি কাটি দিব লাগিব। উপায় নাই, কাটিব লাগিবয়ে। আজি মুনুৰ পৰা একদম বাবু হৈ যাব আমাৰ ধুনু, হয় না? মানে আমি দোকান এখনত সোমাই কিনে পাণ্ডা এজন লগ ধৰিলোঁ। লগ ধৰি যিহেতু পাণ্ডাজনৰ লগ কৰাই সকলোখিনি জানিব লাগিব, যিহেতু তাৰ চুলিখিনি কটাৰ কাৰণে সকলোখিনি জনা দৰকাৰ। সেইকাৰণে আমি পাণ্ডা এটা লৈ ল'লোঁ, মানে পাণ্ডা এজন মানে হেৰি কৰি ল'লোঁ। আৰু সেইজনক মানে ভালদৰে সুধি লওঁ কি কি লাগে কি কি নালাগে। গতিকে হাজবেণ্ডে সুধিব গৈছে তেনেকৈ দোকানত। আপোনালোক দেখাই আছোঁ মই। মানে পুখুৰীটোত ভৰি হাত ধুলোঁ, ধুই গণেশক মানে সেৱা জনালোঁ। মানে যিহেতু বাবুৰো সেই গোটেইখিনি দেখুৱাব নোৱাৰোঁ, এইফালে সকলোবিলাক মানুহ একদম বহুত ভাল লাগিছে। আৰু মন্দিৰত আহি ফুটটো ল'লেহে ভাল লাগে, গতিকে মই এইটো ফুট নিজে লৈ ল'লোঁ। আৰু বাকীখিনি কাম যদিহে দেখাব পাৰোঁ আপোনালোকক দেখাম, গতিকে চাই থাকিব। ধুনীয়াকৈ চাকি তাকি দিলোঁ, দি এতিয়া গৈ আছোঁ, মানে পাণ্ডাই যোনফালে লৈ যাই আছে আমি যায়ে আছোঁ। মন্দিৰৰ ভিতৰতো সোমালোঁ, মানে কেমেৰা কৰা মানা আছে, মই গালিয়ে খাই দিলোঁ একদম। কৈছে কি আপুনি মানে কি চাব নোৱাৰে নেকি ওপৰত কি লিখা আছে? অকণমান টানকৈ ক'লে, চোৱাও নহ'ল, মোৰ ভুল হৈছে। একো নাই, এতিয়া কৰি লওঁ নিয়মখিনি। চুলি কাটবা একদম। এইটো মোমায়েকৰ লগত পূৰা একদম হেৰি কৰি আছে। এতিয়া চেলুনত লৈ আহিছোঁ, মানে চেলুনখনত চুলি কাটি দিব ধুনীয়াকৈ। সি ভয় খাব বুলি একদম দেউতাকে ধুনীয়াকৈ বহি লৈছে। কি কাটবা চুলি? মই হেপী বাৰ্থডে কেক দিম দা, তুমি নাকেন্দা দা। হেপী বাৰ্থডে কেক লৈ আহোঁ মই। একদম চুলি তুলি কাটিব ধুনীয়াকৈ। মালিশ কৰি আছে আমাৰ ধুনু, কি ধুনু মালিশ কৰি আছে। মানে চুলিখিনি ল'ব লাগে, যিহেতু সেইখিনি লৈ যাব লাগিব ঘৰত, সেইকাৰণে
চুলিখিনি লৈ লওঁ ধুনীয়াকৈ নতুন এটা ৰূপা দিয়ে শুনো কি বাবু বাবু দেখা হৈছে তোমাৰ কি বাবু বাবু দেখা এতিয়া কি ধুনু দেখা আজি চুলি হ'ল তোমাৰ কি হ'ল চুলি চুলি কি হয় আমাৰো তাৰ মানে কিবা বেলেগ বেলেগ লাগি গৈছে চুলিখিনি যে নাই একদম ভালে কুশলে হৈ গ'ল ধুনীয়াকৈ আৰু এয়া চাওকচোন কিমান ধুনীয়া এটা হেৰি মানে বহুত ভাল লাগিছে আহি এতিয়া আমাৰ মানে চুলি কাটি দিলোঁ আমাক মন্দিৰটো 3 পাক ঘূৰিব দিছে গতিকে আমি 3 পাক ঘূৰি লওঁ প্ৰথমতে সেৱা কৰিব লাগিব এইবিলাক পাৰ চাৰ আছে তলত পাৰ 3 পাক ঘূৰি লওঁ লৈ কিনে আপোনালোকক দেখাই আছোঁ ধুনীয়াকৈ সকলোৱে মানে পইচা থৈ আছে সেইবাবে ময়ো পইচা এনেকৈ থৈ দিলোঁ এবাৰ ধুনীয়াকৈ এবাৰতে মানে পইচা সোমাই দিলোঁ এবাৰতে মানে হেৰি হৈ গ'ল এয়া মানে ফটো চটো উঠি আছে আমিও উঠি লওঁ ফটো চটো ধুনীয়াকৈ যিহেতু মন্দিৰটো মানে 3 পাক নহওঁতে মানে বন্ধ কৰি দিলে গতিকে নোৱাৰিলে ইয়াৰ পৰাই ভগৱানক সেৱা কৰিছোঁ যাতে সকলো ভাল হয় লৈছোঁ মধুৰিআম খাবৰ কাৰণে সকলোৱে খাই আছে মাহঁতে মায়েও ল'লে দিদি মাকি কি লৈছে আপুনি এতিয়া এতিয়া আমাৰ কলিজাই ফটো চটো ধুনীয়াকৈ উঠিলে ন কলিজা এতিয়া কি খাই আছ মধুৰিআম আমাৰ ধুনুক আৰু কি ধুনু দেখা হৈছে ন গাইছ আজি আপোনালোকে কমেণ্টত জনাবচোন কেনেকুৱা দেখা হৈছে আমাৰ ধুনুক আমি মন্দিৰত আহিছোঁ ইমান ধুনীয়া মন্দিৰ এতিয়া মা আৰু মই ল'ব আহিছোঁ ফটো মানে এয়া কামাখ্যা মন্দিৰৰ ফটো এয়া নেমুলেশ্যন কৰা হৈছে ধুনীয়াকৈ ইয়াৰে ফটো লৈ লওঁ চেণ্ডেল পিন্ধি ল'লোঁ আৰু প্ৰসাদ দিব আমাক আমি গোটেইকেইজনে আছোঁ এনেকৈ দুটা চেণ্ডেল পিন্ধি আৰু মাও আছে আপুনি আজি প্ৰথম আহিছে নেকি আজি প্ৰথম আহিছে কেনেকুৱা লাগিছে ভাল লাগছি আহি পেলাই যদি ভগৱানে আনে আৰু একবাৰ আহিম বহুত ভাল লাগছে একদম মায়েও একদম তলত বহি গৈছে একদম ধুনীয়াকৈ প্ৰসাদৰ কাৰণে ৰখি এয়া মানে ভোগ আৰু এয়া মানে কিবা চয়াবিন আৰু কিবা ৰাজমাহ এনেকৈ আলু বনাইছে আৰু এয়া মিঠা ভোগ মানে পায়স আৰু এয়া পাপৰ এয়া ধুনুক ধুনীয়াকৈ খুৱাই দি আছোঁ মজাকৈ এতিয়া খাই লওঁ আমি এইফালে মা বহিছে কামাখ্যা মন্দিৰলৈ এবাৰ আহিছিলোঁ আৰু আজি এবাৰ আহিলোঁ মানে দুবাৰ অহা হ'ল কিন্তু মই ভালদৰে ভিডিঅ'টো ভালদৰে বনাব নোৱাৰিলোঁ কাৰণ হ'ল চুলি কাটাৰ কাৰণে মাক আৰু দেউতাকে মানে ইফালৰ পৰা সিফালে সিফালৰ পৰা সিফালে গৈয়ে আছোঁ মানে যিখিনি দেখাব পাৰিছোঁ সেইখিনিহে আপোনালোকক দেখাইছোঁ গতিকে যদি এই ভিডিঅ'টো ভাল লাগে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব ঘৰ পাই গ'লোঁ আৰু ঘৰ পায়ে মানে আপোনালোকক দেখাব খুজিছোঁ মানে মই কি ফটো উঠিলোঁ আৰু কি মানে বিশেষ একো আনা নাই ফটোকেইখনে আপোনালোকক দেখুৱাম